গুড মৰ্ণিং গাইজ। এতিয়া মানে 4-7টা বাজিল আৰু অলপ ভাত চাত খাই মানে মই আজি এটা বেলেগ কামত যাম। বেলেগ কাম মানে মই এখন পিলপিলি লৈছিলোঁ, মানে পিলপিলিখন চলাম বুলি ভাবি আছোঁ। সি আজি পূৰা ভাত চাত খাই দিয়ে, মানে আজি পিলপিলি চলাব যাম আৰু পিলপিলি চলাই কেনেকুৱা লাগে অলপ মজাটো চাই লওঁ। আৰু যিগোটেই মই দোকান দিম, কাৰণ দোকানটো বাদ দিব নোৱাৰোঁ, কাৰণ দোকান দিবই লাগিব, কাৰণ ইমান বছৰ দোকান দিলোঁ। পিলপিলিতে মানে মই মালটো লৈ যোৱাৰ কাৰণে লৈছিলোঁ, সেইকাৰণে মানে পিলপিলিখন আজি অলপ চলাই চাওঁ কেনে লাগে। আৰু ইফালে আছে আমাৰ অনামিকা, মানে পাকঘৰত কি কৰি আছে চাবলৈ যাই আছোঁ। আৰু এয়া গাইজ অনামিকা পূৰা মানে পাকঘৰত মাংস আহিছে, গাহৰি মাংস। কাৰণ গাহৰি আমাৰ জানে অনামিকা বহুত ভাল পায়, হয় না? এই হয়নে নহয়? এই লাজ পাই আছে গাহৰি বুলি, লাজো পায়, অলপ খাব ভাল পায় কিন্তু লাজ পায়। গাহৰি বহুত টেষ্টি গাহৰি মাংস। তো গাইজ এইখন হ'ল মোৰ পিলপিলি, এইখন ত্ৰিচিকা। এইখন মানে ৰাতিপুৱা ভাত খাবলৈ ওলাইছোঁ। এয়া হ'ল আলু পিটিকা, আৰু ৰাতিপুৱাৰ ভাত মানে আলু পিটিকা খাই ভাল লাগে আৰু দালি বইল, মানে ইদি পূৰা খাই দিম আজি ৰাতিপুৱাই পুৱাই। এইফালে আছে অনামিকা আৰু আমাৰ বেবী কেমেৰা। হাই গাইজ, কি খবৰ আপোনালোকৰ? আৰু আজি হ'ল সৰস্বতী পূজা, আৰু সৰস্বতী পূজা বুলি আমাৰ বেবীয়ে এয়া মেখেলা চাদৰ পিন্ধিছে। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এয়া অলপ হৈছে মোটামুটি, তাৰপিছত এয়া চুলিখিনি খোপা বান্ধিলে হ'ল। আৰু আমাৰ ব্লগ বনোৱা মানুহজন গৈছে পিলপিলি চলাবলৈ, আৰু আমি ভিডিঅ' বনাই আছোঁ বেবী আৰু মই। আৰু এয়া বিছনা চাদৰখন ধুই দিছোঁ, পৰা নাই। আৰু এইবিলাক বেবীৰ বস্তু, আমাৰ গোটেই বস্তুবিলাক ওলাই লৈছে বিচনাত। আৰু মোৰ গা একদম বেয়া, আলহী খাব গৈছিলোঁ, তাৰপিছতে গাটা বেয়া আজি। তথাপি বেবীক মই অলপ কাপোৰ পিন্ধাই দিলোঁ। সহায় কৰিলে মোক, বহুত সহায় কৰিলে। এতিয়া বেবীয়ে যাব সৰস্বতী পূজা খাবলৈ। তাৰপিছতে মই এতিয়া টোপনি মাৰিম, গা বেয়া যিহেতু একদম মূৰটো বিষাই আছে। আৰু বেবী